আমি এতিয়া যাব ওলাইছোঁ মানে মেলা চাবলৈ গেৰুৱাত 4জন ওলাইছোঁ 2টা বাইক লৈ 2জন আৰু এইফালে কেইটা মানে কাজিয়া লাগিছে আৰু ঘড়ীৰ কাৰণে সি কৈ মোক দে বুলি আৰু এইফালে মানে আধা বাটত আহি দেখাবলৈ মানে ভাইটিয়ে মানে এইফালে গাংজেমা ধৰিব বিচাৰিছে দেখিছেনে মানে হেৰি ডাবলাং পোক যে এইটো আমি মানে আমাৰ বড়ো মানে গাংজেমা পোক বুলি কয় এই কণীটো দেখিছেনে গছৰ হেৰিত বনৰ ওপৰত আৰু এইফালে ভাইটিৰ তলত মানে খেপি আছে আৰু মানে বস্তুটো নাই বোলে মানে যিহেতু মানে দেৰি হৈ গ'ল মায়েকে মানে গ'লগৈ মাইকটো নাই আৰু মাইকটো পোৱা নাই বিচাৰিছিলে বহুত মানে সি উৰি গ'লগৈ দেৰি হ'ল কণীৰ পাৰাটো এইফালে চিচি ব্লকৰ অৱস্থা চাওক এতিয়া চিচি ব্লক ক'ব নাচাইছিলোঁ কিমান বোকা বৰষুণ পৰি কাটে মাল টানি আৰু এইফালে আমি আহি পালোঁ মেইন ৰাস্তাত আৰু ফাইনেলি আহি পালোঁ আমি এতিয়া যোনে নেকি নিমন্ত্ৰণ কৰিছিল আমাক আমাৰ ভয় নাই লাগে এইফালে চাওক ডেকা ল'ৰা কথাটো কি মস্তি গাড়ী লৈ ঘূৰি থাকে আমাৰতো বুঢ়া মানুহ আমিতো আৰু বুঢ়া মানুহ আৰু আমাৰনো কিহৰ গাড়ী থাকে সিহঁতৰ লগত আহিছোঁ মই হাৱাতে আৰু এইফালে আলহীৰ চাওক কিমান আলহী আৰু এই বিচৰা 3টা মানে বহিছে পূৰা লাজ কৰি আছে দেখিছে না বহি লৈ আলহী খাব হেনো মানুহে লাজ কৰে না লাজ কৰিলেনো ক'ত পৰিব আৰু আমাক নিমন্ত্ৰণ দিয়াটো এতিয়াহে আহিছে মেলা চাই আমিতো মেলা চাব নাপালোঁৱে তাক ৰখি আৰু এইফালে ফাইনেলি খাই বৈ মানে আমি এতিয়া সিহঁতৰ ঘৰৰ পৰা ওলালোঁ বইনাহঁতৰ ঘৰৰ পৰা এতিয়া মানে ঘৰত যাব ৰাতিও বহুত হ'ল মিনিমাম 2 ঘণ্টা লাগে ঘৰ পাওঁতে আৰু বন্ধুসকল যোনে নেকি পেজটো ফ'ল' কৰা নাই মানে ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি মিনি ব্লগটো ইমানতে নেক্সট ব্লগত লগ পাম বাই